হাই ফ্ৰেণ্ডছ, মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। ব'লকচোন আজি মই এটা নতুন ভিডিঅ' লৈ আহিছোঁ। তেনেহ'লে ভিডিঅ'টো মই আৰম্ভ কৰোঁ। এয়া মই দুটা কণী লৈছোঁ, দুটা পিঁয়াজ আৰু এইটো নেমুৰ ইয়াৰ অকণমান ৰস দি দিম। এইটো চাও পেকেট। এয়া মই চাও সিজাই আছোঁ। এয়া অলপ অলপ ফুট আহিবলৈ ধৰিছে আৰু এনেদৰে মই সময় সিজাম। এইটো আমাৰ চাও পেকেট হয়। ইয়াৰ পৰা মই অলপ দিছোঁ, গোটেইখিনি দিলে যিহেতু বহুত বেছি হৈ যাব। এয়া মই এনেদৰে সিজাই লৈছোঁ। এয়া মোৰ হৈ গ'ল। এয়া মই এতিয়া ফুটা থকা এটা খৰাহিত কাঢ়ি থ'ম অকণমান সময়। যিহেতু আমি ভাত এবাৰেই খাওঁ, সেয়েহে পিছবেলা জিচ খাওঁ, চেও হওক চাও হওক এনেদৰে বনায়। এইটো টাইমো বেছি নালাগে, যিহেতু দোকানত থাকোঁ, কাম কৰি থাকোঁ। তাৰ মাজতে এনেদৰে বনাই খাওঁ। এয়া মোৰ হৈ গ'ল। এতিয়া মই এনেদৰে অলপ সময় থৈ দিম। এয়া এনেদৰে মই ইয়াত টুকি লৈছোঁ। এটা ফুটা থকা খৰাহিত এয়া আপোনালোকেও এনেদৰে টুকি ল'ব, যদিহে এনেদৰে খাব বিচাৰে। এয়া মই ডিম এনেদৰে ভাজি পেলাই ইয়াত কাঢ়ি লৈছোঁ। এয়া পিঁয়াজ ভাজি আছোঁ। ইয়াতে মই চাউখিনি এড কৰি দিম। এয়া বেছি ভাজিব নালাগে, অলপ ভাজি ল'লেই হ'ল। ইয়াতে মই চচ এড কৰা নাই, যিহেতু বাচ্ছাইও খাব, ছোৱালীয়ে খাব। সেই গতিকে মই একো চচ ইয়াত এড কৰা নাই। ইয়াতে মই জাষ্ট নেমু ৰস অকণ দি দিছোঁ। চচ খালে যিহেতু বাচ্ছাৰ গেছো হ'ব পাৰে। এনেদৰে মই একেবাৰে নৰ্মেলকৈ বনাইছোঁ, যিহেতু ল'ৰা ছোৱালীও খাব। তেনেহ'লে আজিলৈ বাই বাই। এয়া আমাৰ খঞ্জনজ্যোতি লনটো আহি মোৰ কোচত উঠি ল'লে খোৱাৰ পৰা। যদি আপোনালোকে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অল কৰি থ'ব, সকলোতকৈ আগত মই এনেধৰণৰ ভিডিঅ'সমূহ পাবলৈ। বাই বাই।